চকুপানী জন্তুৰ হওক বা মানুহৰ সেইটো তেতিয়াই বাহিৰলৈ ওলায় যেতিয়া হৃদয়ত বহুত দুখ থাকে। জীৱনত যদি সকলোতকৈ শুদ্ধ ৰাস্তা দেখুওৱা কোনোবা বন্ধু আছে তেন্তে সেইটো হৈছে আপোনাৰ অনুভৱ। মিছাটো কিমান আচৰিত, যেতিয়া আমি নিজেই কওঁ তেতিয়া ভাল লাগে, যদি আন কোনোবাই কয় তেন্তে খং উঠে। যেতিয়া লগত মোৰ বহিবা তেতিয়াহে ক'ম কিমান দুখ আছে, যদি দূৰৰ পৰা সোধা তেন্তে এইটোৱে ক'ম যে সকলো ভালে আছে। আমি যিমানে আনৰ কথা ভাবোঁ প্ৰায় সেইসকলেই আমাক নুবুজে। যেতিয়া কোনোবাই বহুত দুখী হৈ কান্দি কান্দি আপোনাক নিজৰ সমস্যা কয় তেন্তে তেওঁ আপোনাক ভগৱানৰ দৰে বিশ্বাস কৰে। তেওঁৰ বিশ্বাস কেতিয়াও ভাঙি নিদিব। সকলো শব্দৰে অৰ্থ পাবা, কিন্তু জীৱনৰ অৰ্থ জীৱন জীয়াই আৰু সম্বন্ধৰ অৰ্থ সম্বন্ধ সম্পন্ন কৰিহে পোৱা যায়। সংঘৰ্ষই আমাক ভাগৰায়, কিন্তু ভিতৰৰ পৰা বহুত শক্তিশালী বনায়। মানুহে আপোন কৰি লয় আৰু এৰি যায়। আপোনৰ লগত সম্পৰ্ক ভাঙি আনৰ লগত সম্পৰ্ক গঢ়ি লয়। মইতো এডাল হুলো ভাঙি পোৱা নাই, নাজানো মানুহে কেনেকৈ সম্পৰ্ক ভাঙি যায়। মানুহে ভগৱানৰ পৰা হাজাৰ লাখ টকা বিচাৰে, কিন্তু মন্দিৰ গ'লে পকেটত কইনছ বিচাৰে। সম্পৰ্ক কেতিয়াও শেষ হৈ নাযায়, কথাত শেষ হৈ গ'লে চকুত থাকি যায়, আৰু চকুত শেষ হৈ গ'লে স্মৃতিত থাকি যায়। আশীৰ্বাদ পাওঁ ডাঙৰৰ পৰা, সহযোগ পাওঁ আপোনৰ পৰা, সুখ পাওঁ সংসাৰৰ পৰা, আৰু প্ৰেম পাওঁ সকলোৰে পৰা। এইটোৱে কামনা ঈশ্বৰৰ পৰা। সকলোৱে সুখত থাকে আপোনাৰ পৰা, আৰু আপুনিও সুখত থাকে সকলোৰে পৰা। কিছু সম্পৰ্কই লাভ নিদিয়ে, কিন্তু বহুত ধনী বনাই যায়। জীৱনত সুখী থাকিবলৈ হ'লে দুটা শক্তি থকাৰ বহুত প্ৰয়োজন। প্ৰথমটো হ'ল সহ্য শক্তি, আৰু দ্বিতীয়টো বুজাৰ শক্তি। প্ৰায় মানুহে আজিকালি সম্পন্নই নকৰে, নহ'লে মানৱতাতকৈ ডাঙৰ কি সম্পৰ্ক আছে। অন্তৰ্মনত সংঘৰ্ষ, তথাপিও হাঁহি থকা চেহেৰা, এইটোৱে জীৱনৰ শ্ৰেষ্ঠ অভিনয় হয়। কেনেকৈ ফুলিব জীৱনৰ ফুল যেতিয়া বিচাৰি থাকিব ইজনে সিজনৰ ভুল। জীৱনত কিবা হেৰুৱাবলগীয়া হ'লে এই দুটা লাইন সদায় মনত ৰাখিব। যি হেৰুৱালোঁ তাৰ কোনো দুখ নাই, কিন্তু যিটো পাইছোঁ সেইটো আনতকৈ কম নহয়। ভ্ৰমে সদায় সম্পৰ্ক ভাঙি দিয়ে, আৰু প্ৰেমে অচিনাকিও বান্ধ খাই যায়। জীৱনৰ আটাইতকৈ সুন্দৰ মুহূৰ্ত কোনটো হয়? যেতিয়া আপোনাৰ পৰিয়ালে আপোনাক মিত্ৰ, আৰু আপোনাৰ মিত্ৰই আপোনাক পৰিয়াল বুলি ভাবি লয়।